ৰাইনো আছাম টি প্ৰচেছিং এণ্টাৰপ্ৰাইজ চাহ ফেক্টৰীটোৰ নাম আৰু ব্ৰেণ্ডটো হ'ল লালুক। কিমান কেজি এইটো আমাৰ 20 কেজিকৈ আছে এটা পেকেটত। কোন কোন ঠাইলৈ যাব সেইখিনি কৈ দিয়কচোন। এইখিনি বিশেষকৈ আমাৰ দিল্লী যায়, ৰাজস্থান যায়, নাচিক যায়, তাৰপিছতে গুজৰাট, হাৰিয়ানা, হায়দৰাবাদ এইফালে বেছিকৈ যায়। এইটো আমি 2012 চনত আৰম্ভ কৰিছিলোঁ আৰু এই কেঁচাৰটোৰ পৰাই বহুতখিনি মানুহ উপকৃত হৈছে। আৰু এই কেঁচাৰত মেইনলি আমি ইয়াতে বল্ডাৰখিনি আমাৰ টেংকিত দি দিয়া হয়। টেংকি বা এটা ফিডাৰ আছে, ফিডাৰে আনি মেচিনত দিয়ে আৰু মেচিনৰ পৰা ভঙাৰ পাছত ছেকেণ্ডাৰী মেচিন আহে, ছেকেণ্ডাৰী মেচিনৰ পৰা স্কেনাৰত আহে আৰু স্কেনাৰত গোটেইখিনি ভাগ হৈ যায় আৰু নেক্সট যিখিনি যায় ৰিকাষ্টিঙত যায়, আকৌ স্কেনাৰত আহে। আৰু এই মালখিনি আমি শিৱসাগৰ, ডিব্ৰুগড়, আমাৰ ধেমাজি, ঢকুৱাখানা, মাজুলী, নাৰায়ণপুৰ, বিহপুৰীয়া আদি অঞ্চলৰ মালখিনি গৈ থাকে। 14 চনত আৰম্ভ কৰা হৈছিলে মেচিনটো। প্ৰথমতে ইণ্ডিয়ান মেচিন এটা লোৱা হৈছিলে, কম মাল ওলাইছিলে। তাৰপিছতে তেতিয়া প্ৰডাকশ্যনটো কম হোৱাৰ কাৰণে অলপ কাষ্টমাৰ পোৱাৰ কাৰণে আমি ডাঙৰ এটা মানে প্ৰজেক্টৰ চিন্তা কৰিলে 1 নম্বৰতে এটা মেচিনৰ কথা। তেতিয়া মানে চাইনাৰ পৰা এটা মেচিনৰ কথা দাদাহঁতে ভাইটিহঁতে চিন্তা কৰি পিনে আনিলে। তাৰপিছত আকৌ এটা অনা হ'ল 2 বছৰমানৰ পিছত। তাৰপৰা আকৌ এটা আনি 3টা মেচিন এতিয়া বৰ্তমান ইয়াত প্ৰডাকশ্যন কৰি থকা হৈছে। 3জন ভাই ককাইৰ কাহিনী এয়া। উত্তৰ লখিমপুৰ চাউল ধোৱাৰ এই 3 ভাতৃয়ে 2 দশক জুৰি সংগ্ৰামৰ মাজেৰে গঢ়ি তুলিছে বৃহৎ ব্যৱসায়। 3জনৰ ভিতৰত জ্যেষ্ঠ হেমন্ত শইকীয়াই কেইবাবছৰো এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত এদিন বাছি ল'লে ব্যৱসায়ৰ পথ। পাহাৰ বগাই পাহাৰীয়া বেত বিক্ৰী কৰি সঞ্চয় কৰা 60,000 টকাৰে 1998 চনত 10 বিঘা মাটিৰে আৰম্ভ কৰিলে চাহ বাগান। মই শিক্ষকতা কৰি আছিলোঁ 86ত। 86ৰ পৰা স্কুললৈ অহা যোৱা কৰি আছিলোঁ। এতিয়া দেখিলোঁ যে স্কুলত যিমান টাইম দিব লাগে সিমান টাইম দি যদি মই বেলেগ ক'ৰবাত টাইম দিওঁ তেতিয়াহ'লে ধৰক ব্যৱসায় ক্ষেত্ৰত বেছি লাভান্বিত হয়। আৰু হ'লেও তাৰ মাজে মাজে মই স্কুল কৰি আছিলোঁ। তেনেকৈ কৰি মই ভেঞ্চাৰ স্কুল আছিলে, তাত মই 12 বছৰমান কৰিলোঁ। ইভিন টাইম সেই কৰি থাকোঁতেই মই বেটাৰী ব্যৱসায়টো আৰম্ভ কৰিলোঁ। খুব কষ্টৰে ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ আগত পাহাৰৰ ওপৰত 2 দিন 2 ৰাতি যাবলগীয়া হয়। তাত গৈ লেবাৰ লৈ কেম্প কৰি বেত আকৌ তাৰ পৰা আনি আপোনাৰ বেত বিক্ৰী কৰিব লাগিব। ইয়াত বিক্ৰী নহয়, কেলকাতা ফালে বিক্ৰী কৰিবলগীয়া হয়, শিলিগুৰি ফালে। সেইখিনি তেনেকৈ কৰি এটা বছৰ পাৰ কৰিলোঁ। পাৰ কৰি তাৰ যিটো পইচা পালোঁ সেই পইচাটো দিয়ে প্ৰথম মই আমাৰ চাহ বাগানটো আৰম্ভ কৰিছোঁ। লাহে লাহে তেওঁৰ চাহ বাগানৰ পৰিসৰ হ'ল গৈ 100 বিঘা। ইয়াৰ পাছতে লালুকত এটি চাহপাত ফেক্টৰী ক্ৰয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰিলে চাহৰ ব্যৱসায়। লাহে লাহে তেওঁৰ লগত ব্যৱসায়ত সংগ দিলে কনিষ্ঠ ভাতৃ দিবাকৰ আৰু মাজু ভাতৃ ৰাজুৱে। 2012 চনত এটি কেঁচাৰ মেচিন বহুৱাই আৰম্ভ কৰিলে শিলৰ ব্যৱসায়। ইয়াৰ 2 বছৰমানৰ পাছতে চীনৰ পৰা মেচিন আনি আৰম্ভ কৰিলে এটি ইটা ফেক্টৰী। উত্তৰ পাৰৰ প্ৰথম ইটা ফেক্টৰী হিচাপে ইয়াৰ পৰা ইটা বিক্ৰী হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ট্ৰাকৰ পৰা আৰম্ভ কৰি ডাম্পাৰ, গেছৰ টেংকাৰলৈকে ইখনৰ পাছত সিখন বাহনো অন্তৰ্ভুক্ত হ'ল তেওঁলোকৰ সম্পত্তিৰ তালিকাত। শেহতীয়াকৈ প্ৰায় 300 বিঘা ভূমিত 3 ভাতৃয়ে আৰম্ভ কৰিছে জৈৱিক চাহৰ খেতি। আমি 2019 চনৰ 31 ডিচেম্বৰত আৰম্ভ কৰিছিলোঁ। অৰ্গেনিক হিচাপে প্ৰায় 200 বিঘা মাটি, তাৰে আমি 50 বিঘা লগালোঁ আৰু এইবছৰ আমাৰ 100 বিঘা লগোৱাৰ প্ৰস্তুতি চলাই আছোঁ। বছৰি 20 কোটিৰো অধিক টকা ব্যৱসায় কৰা 3 ভাতৃয়ে সংস্থাপন দিছে প্ৰায় 450 জন কৰ্মচাৰী। প্ৰতিমাহে 20 লাখকৈ চৰকাৰক GST আদায় দি অহা এই 3 ভাই ককাইৰ মুখেৰেই জানোচোন আহক ব্যৱসায়ত সফল হোৱাৰ কৌশলৰ বিষয়ে। মই শিক্ষকতা কৰি আছিলোঁ 86ত। 86ৰ পৰা স্কুললৈ অহা যোৱা কৰি আছিলোঁ। এতিয়া দেখিলোঁ যে স্কুলত যিমান টাইম দিব লাগে সিমান টাইম দি যদি মই বেলেগ ক'ৰবাত টাইম দিওঁ তেতিয়াহ'লে ধৰক ব্যৱসায় ক্ষেত্ৰত বেছি লাভান্বিত হয়। আৰু হ'লেও তাৰ মাজে মাজে মই স্কুল কৰি আছিলোঁ। তেনেকৈ কৰি মই ভেঞ্চাৰ স্কুল আছিলে, তাত মই 12 বছৰমান কৰিলোঁ। ইভিন টাইম সেই কৰি থাকোঁতেই মই বেটাৰী ব্যৱসায়টো আৰম্ভ কৰিলোঁ। খুব কষ্টৰে ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ আগত পাহাৰৰ ওপৰত 2 দিন 2 ৰাতি যাবলগীয়া হয়। তাত গৈ লেবাৰ লৈ কেম্প কৰি বেত আকৌ তাৰ পৰা আনি
আপোনাৰ বেত বিক্ৰী কৰিব লাগিব, ইয়াত বিক্ৰী নহয়, শিলচৰ কেলকাতা ফালে বিক্ৰী কৰিবলগীয়া হয়, শিলিগুৰি ফালে। সেইখিনি তেনেকৈ কৰি এটা বছৰ পাৰ কৰিলোঁ। পাৰ কৰি তাৰ যিটো পইচা পালোঁ, সেই পইচাটো দিয়ে প্ৰথম মই আমাৰ চাহ বাগানটো আৰম্ভ কৰিছোঁ। আৰু এই চাহ বাগান যেতিয়া কৰি আছিলোঁ, কৰি থাকোঁতে এতিয়া দেখিলোঁ যে স্কুলটোতো বাদ দিয়া আগতেই হৈছে। সেইকাৰণে প্ৰধান শিক্ষকক ক'লোঁ যে মই স্কুল নকৰোঁ আৰু স্কুল কৰিলে মোৰ পৰা ল'ৰা ছোৱালী কোনো উপকৃত নহ'ব, গতিকে স্কুল তেতিয়া মই বাদ দিলোঁ। বাদ দি মই চাহ বাগান আৰম্ভ কৰিলোঁ। চাহ বাগান 3 বছৰমান কৰাৰ পিছত আমি এখন ফাৰ্মাচী আৰম্ভ কৰিলোঁ। ফাৰ্মাচীখন সৰু ভাইটিয়ে চাই তেতিয়া। তাৰ তেনেকুৱা লগে লগে আমি 2012 চনত আমি কেঁচা আৰম্ভ কৰিলোঁ। কেঁচাৰটো আৰম্ভ কৰি সেইটো আমি বেংকৰ লোন লৈছোঁ, ভাইটিৰ নামতে আমি লোন ল'লোঁ, বেংকেদি ফাইনেন্স কৰিছিলে। আৰু সেইটো কৰাৰ পিছত 13-14 চনমানত আমি ব্লক কংক্ৰিট, তেতিয়া মানে নতুন কনচেপ্ট এটা আহিছে আৰু মোৰ লগৰ এজন ইঞ্জিনিয়াৰ আছিলে প্ৰশান্ত ফুকন, তেওঁ মোক ক'লে যেনেকৈ এনেকৈ আৰম্ভ কৰিব পাৰে। এতিয়া এইটো অসম চৰকাৰে এনেকুৱা এটা ইনিচিয়েটিভ লৈছে, যদি আপোনালোকে বঢ়ায় তেতিয়াহ'লে হেৰি হ'ব। আমি ইয়াক মই ক'লোঁ যে বঢ়াওঁ আৰু বাহিৰত গৈ এবাৰ চাই আহ। তেতিয়া অসমত এটাই আছিলে পঢ়ুৱা আগৰৱালা বুলি কয়, ই তালৈ গৈ মঙলদৈত ই গৈ তাত চালেগৈ, চাই মেলি গুজৰাটত গৈ মেচিন চাই তাৰপৰা মেচিন অনা হ'ল, সৰু মেচিন এটা। তেতিয়া আমাৰ 2500 নে 8000 আমাৰ হেৰি হয়, প্ৰডাকশ্যন হয়। প্ৰথম আমি যেতিয়া সেইটো প্ৰডাকশ্যন কৰি আমাৰ বস্তুটো আমি ইউজ কৰিছিলোঁ, লখিমপুৰ ঠাকুৰবাৰী যিটো ৰাস্তা, তৰুণ দত্ত ডাঙৰীয়াই আমাৰ পৰা লৈ সেইটো লৈছিলে। সেইটোৱে প্ৰথম আমাৰ হেৰি আৰু ডেম'গতেও আছিলে। আমি সেইটোৰ পৰাই আৰম্ভ কৰি আজি আমাৰ 3টা ডাঙৰ ডাঙৰ মেচিন ল'লোঁ। ডেইলি প্ৰডাকশ্যন আমাৰ প্ৰায় 60,000 মান প্ৰডাকশ্যন হয়। এতিয়া তাৰপিছত তাৰ মাজতে চাহ ফেক্টৰী এটা ল'লোঁ। চাহ ফেক্টৰীটো লালুকত আছিলে, আমাৰ কনক গগৈ, প্ৰায় মানুহ চিনিয়ে পায়, তেওঁৰ পৰাই আমি ল'লোঁ। লৈ সেইটো আজি সেই ফেক্টৰীটোৰ লগত মিনিমাম 3000 মান ক্ষুদ্ৰ চাহ খেতিয়ক জড়িত হৈ আছে। তেওঁলোকৰ চাহখিনি যি কেঁচাপাত তৈয়াৰ কৰে আনে, সেইখিনি মোৰ তাত দিয়ে, মই সেইখিনি মেনুফেকচাৰ কৰি আকৌ অসমৰ বাহিৰলৈ মই এইটো পঠিয়াওঁ। আৰু এনেকৈ ধৰণেই সেইটো কৰাৰ পিছত এতিয়া আমি ভাবিলোঁ যে অসম চৰকাৰে, ভাৰত চৰকাৰে এটা কৈ আছে অৰ্গেনিক ছেক্টৰলৈ যাব লাগে। তেতিয়া আমি ইয়াৰ লগত ভাইটিৰ লগত আলোচনা কৰি এই অৰ্গেনিক ছেক্টৰলৈ এতিয়া আমি ৰিচেণ্ট আপোনাক দেখাই আহিছোঁ, তাত আমি আৰম্ভ কৰিছোঁ। সেই অৰ্গেনিক গোটেই কনচেপ্টটো আমাৰ ইহে বেছিকৈ এটা লাগি আছে, এইখিনি বিষয়ে ভালকৈ ক'ব। কিন্তু এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি কষ্ট, আমি ধৰক কেতিয়াবা মই আপোনাক আগতে কৈছিলোঁ যে লেবাৰ হৈ কাম কৰিবলগীয়া হয়। নিজেই পিঠিত স্প্ৰে মেচিন লৈ লেবাৰ নাহিলে চাহ গছৰ লগত বেমাৰ চেমাৰৰ কাৰণে আমি যিখিনি কৰোঁ, দৰৱ পাতি মাৰিবলগীয়া হয়। তাৰপিছত পাত ছিঙা টাইমত কেতিয়াবা নিজেও পাত ছিঙিবলগীয়া হয়। সেই তেনেকুৱা দিন এটা সময়ত পাৰ হৈ গ'ল। এতিয়া ভগৱানে কৰাত সেইখিনি লেবাৰ গোট খালেগৈ আহিছে আৰু সেইখিনি কৰি কৰি আজি এইখিনি অৱস্থা আমি পাইছোঁহি। গতিকে এতিয়া আমাৰ ধৰক চাহ ফেক্টৰী, কেঁচাৰ, ব্লক ইণ্ডাষ্ট্ৰী, চাহ বাগানী গোটেইখিনি লগালে 450মান মানুহ আমাৰ লগত জড়িত হৈ আছে। সেই মানুহখিনি ডাইৰেক্টলি আমাৰ লগত ডেইলি ৰোজগাৰ পায়। বিশেষ আৰু আপোনালোকে ধৰক 60,000 টকা প্ৰথম ব্যৱসায় আৰম্ভ কৰিছিল, তো কিমান মাটি কৰিছিলে আপুনি কৈছে নেকি? 10 বিঘা। এই কথাটো যদি আপোনালোকে 60,000 10 বিঘা কৰিলে, এতিয়া আপোনালোকে GST কিমান দিব লাগে প্ৰতি মাহত? এতিয়া এইখিনি কৰিব যাওঁতে চৰকাৰৰ যিটো হেৰি, আমি ধৰক কেঁচাৰ ইণ্ডাষ্ট্ৰী, কেঁচাৰত আছে ব্লক ইণ্ডাষ্ট্ৰী, প্লাছ আমাৰ যিটো চাহৰ ফেক্টৰী, এই 3টা অনুষ্ঠানৰ পৰা চৰকাৰক এটা মাহত মিনিমাম 15,20 লাখ টকা আমি মাহত দিবলগীয়া হয়, GST দিবলগীয়া হয়। সেইটো চৰকাৰে আমাৰ পৰা ডাইৰেক্টলি পায়। ইনকাম টেক্স হিচাপত সেইটো বছৰত হয়েই প্ৰায় 20 কোটিমান টকা আমাৰ টাৰ্ণ অভাৰ হয়। গতিকে সেই 20 কোটি টকাৰ ওপৰত আপোনাৰ যিটো আহে সেইটোৱেই আমি 3টা বস্তু বা মিলাই মেলি ধৰক মাহত 20-25 লাখ টকা আমি দিওঁৱেই GST। আপোনালোকে 3টা ককাই ভাই কেনেধৰণে সমিল মিলটো ৰাখে, কেনেধৰণে ব্যৱসায়টো নিয়ে? আমাৰ সেইটো আপোনাৰ ভাইকেইটা কেতিয়া ব্যৱসায়ত সোমালে, কেনেধৰণে আপোনালোকে নিয়ে? আমাৰ একচুৱেলি চাব গ'লে মানে পঢ়া শুনাটো যেতিয়া শেষ হ'ল, ই BCom পাছ কৰিলে, মই গ্ৰেজুৱেশ্যন ল'লোঁ 91ত, ইও BA পাছ কৰিলে। কৰাৰ পিছত চাকৰিটোতো ঘপকৈ নাপায়, সেই প্ৰথম মই তেনেকৈ আৰম্ভ কৰিলোঁ। ইও কিবা এটা ধৰক সৰু সুৰাকৈ কিবা কিবি কৰি ফুৰে আৰু হেৰিলৈ নাহে আৰু
এই ভাইটিও তেতিয়া পঢ়া শুনা কৰি ওলাই আহি সি ফাৰ্মাচীখন তাত আৰম্ভ কৰিলে। ইয়াত চাউলত তেতিয়া ফাৰ্মাচী নাছিলে বাৰু। সেইটো সি আৰম্ভ কৰিলে, মই সিফালে সেইটো কৰিলোঁ। লাষ্টত যেতিয়া কেঁচা চেঁচাবিলাক আৰম্ভ কৰিবলগীয়া হ'ল, তেতিয়া আমি গোটেইকেইটা লগ লাগি পেলাই আৰম্ভ কৰিলোঁ। কৰোঁতে কৰোঁতে এতিয়া আজি আমি এইখিনি পাইছোঁহি। আপোনাৰ তিনিটা ককাই ভাই কেনেকৈ হিচাপ ৰাখে যে কিমান টকা আহিছে, কিমান টকা সোমাইছে, কিমান খৰচ হৈছে, এইবোৰ হিচাপ আপোনাৰ কেনেকৈ ৰাখে? তিনিটা ককাই ভাই মিলটো ক'ত, একাউণ্ট কেনেকৈ? একাউণ্টটো আমাৰ এনেকুৱা ধৰক কেঁচাৰৰ যিটো একাউণ্ট, সেই একাউণ্টটো ইয়াৰ একাউণ্টত সোমায়, সৰু ভাইটিৰ একাউণ্টত। তাৰমানে লেনদেনটো তাৰ লগত কৰা হয়। তাৰপৰা ফেক্টৰী প্লাছ কংক্ৰিট ইণ্ডাষ্ট্ৰী যিটো আছে তাৰ যিখিনি লেনদেন হয় মোৰ একাউণ্টত সোমায়। আৰু আনাদাৰ কিছুমান আমাৰ বাহিৰা কিছুমান আৰু আছে দুইটা বিজনেছ, গাড়ী ঘোঁৰা, সেইবিলাকৰ একাউণ্টটো পইচা ইয়াত তাত সোমায়। এইখিনি আমাৰ যেতিয়া দৰকাৰ হয় যে পইচাটো আমাক আজি পে'মেণ্ট কৰিব লাগে, মাহটোৰ মূৰত পে'মেণ্ট কৰিবই লাগিব, সপ্তাহত পে'মেণ্ট কৰিবই লাগিব, চিমেণ্টৰ দিব লাগিব, শিল বালি কিনাৰ পইচা দিব লাগে, সেইবিলাক তাৰ ওচৰত কিমান টকা আছে বোলে ইমান আছে, তই আজি পে'মেণ্ট কৰি দিওঁ সেইখিনি। তো কাইলৈ মই ধৰি লওক মোৰ তাৰপৰা কৰি দিলোঁ, মই চিমেণ্টত কৰিলোঁ। এনেকৈ ধৰণে যিটো লাইনত গ'লে তাৰমানে যিটো আমাৰ CA যিটো আমাৰ হিচাপ আছে কোনটো কেনেকৈ এইটো আপোনালোকেও জানিম। কিন্তু আপোনালোকে ককাই ভাই তিনিটা মাজে মাজে ফোনতে আপোনালোকে চব পাতি লয় নে মাজে মাজে বহিবলৈ সময় পাই কথাবোৰ যে ব্যৱসায়ত কেনেকৈ আগবাঢ়িব, কি কৰিব, প্লেনিং কৰে নে আপোনালোকে? কেতিয়াবা আমি মই প্লেনিং কৰোঁ, লগত ইও থাকে বাৰু। প্লেনিংটো কৰোঁ আমি, ধৰক মই চিন্তা কৰি আহোঁ যে এই বস্তুটো এনেকুৱা হৈ আছে, ইয়াক অকণমান ঠিক কৰিব লাগিব। আহি পেলাই কেতিয়াবা ইণ্ডাষ্ট্ৰীত সোমাওঁ, দেখি পাওঁ অকণমান খেলি মেলি হৈ আছে, ইয়াৰ লগত আলোচনা কৰোঁ। পইচা পাতিৰ ক্ষেত্ৰত ধৰক পইচাটো দৰকাৰ হৈছে, এতিয়া পইচা কেনেকৈ আহিব। এতিয়া নিজৰ দৰকাৰটো নিজে হৈ থাকে, ইমান আমাৰ হেৰি নাই যে পইচাখিনি ল'ম, ডাঙৰ গাড়ী এখন কিনিম, কিবা কৰিম, সেইটোলৈ নাই। কিন্তু ইণ্ডাষ্ট্ৰীটো কেনেকৈ ডেভেলপ কৰা হয় সেইটোলৈ আমি প্ৰায় আলোচনা কৰিহে কামবিলাক কৰোঁ। অভাৰ টেলিফোনতো কৰোঁ, প্লাছ নিজে আহি বহি আধা ঘণ্টা এঘণ্টা যেতিয়া বহি কথা পাতোঁ। ভাত খোৱা টেবুলতো আমি বহিলৈ কথা পাতি পেলাই সেইবিলাকে আলোচনা কৰোঁ যে কি কৰিলে হ'ব আৰু নেক্সট কি কৰিম এতিয়া। সেই তেনেকুৱা ধৰণে যিখিনি অসমৰ ল'ৰা ছোৱালী উঠি আহিছে ব্যৱসায়ত তেওঁলোকে মন দিছে, সকলোৰে ইচ্ছা যে এটা আপোনালোকৰ নিচিনা ব্যৱসায় কৰিবৰ কাৰণে চবৰে মন যায়, যে চবেই ভাবে যে কৰিম। আচলতে কেনেকৈ আহিব লাগিব, জীৱনত কিখিনি মানে সংঘাতৰ সন্মুখীন হৈ তেওঁলোক আহিলে যে এটা ভাল ব্যৱসায় গঢ়ি তুলিব পাৰিব, আপুনি কি ভাবে? তাৰমানে কি হয়, প্ৰথম কথাটো হ'ল আমি যিকোনো কাম কৰিবলৈ লাজ কৰিব নালাগিব। একেবাৰে পাণ দোকান এখন যদি খোলোঁ নহয়, তাতো লাভ আছে। খুব যদি আন্তৰিকতাৰে কৰে, পাণ দোকান এখন যদি খোলে, সেই দোকানখন খুলোঁতে এইটো ভাবিব নালাগিব মোক মানুহে হাঁহিব নেকি, কেতিয়াও নাহাঁহে। যিটোৱে চাব ই এইটো কাম কৰিছে সেই বুলি ভাবিব, কিন্তু তাক লৈ আমি কৰাজনহে বেছিকৈ হেৰি হয়, অনুভৱটো হয় যে মই এইটো কৰিম জানো, মানুহে হাঁহিব। সেই ভাৱটো যেতিয়া দূৰ কৰিব পাৰিব, চাব সেই ল'ৰাজনে বা সেই মানুহজনে সেই ব্যৱসায়টোৰ পৰাই লাহে লাহে কৰি 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 বহুত ওপৰলৈ যাব পাৰিব। কাৰণ সেইটোতে সি যেতিয়া ডেভেলপ যেতিয়া হ'ব, পইচা টকা গোট খাব, সি আৰু এটা বস্তু কৰিবলৈ চাব, অভিজ্ঞতাটো হ'বই, মানুহৰ লগত কেনেকৈ কথা ক'ব লাগিব, কি কৰিব লাগিব, গোটেইখিনি যেতিয়া শিকিব, একেবাৰে সৰুৰ পৰা আহিলে সি তাৰ উন্নতিটোতো বাধা নাথাকে আৰু দীঘলীয়া হয়, পটককৈ সি খহি নপৰে। যদি মাজত ধৰি মাক বাপেকৰ পইচাখিনি লৈ যদি কিবা এটা কৰিবলৈ যায়, লছ হ'ল আৰু এইটো তেওঁৰতো লছ নহ'লে, মাক বাপেকৰে গ'ল। যেতিয়া পাণ দোকান এখন যেতিয়া খুলিব 10 টকা 20 টকা লৈ যেতিয়া খুলিব বা 100 টকা লৈ, সেই খোলাৰ পৰা আৰম্ভ কৰিলেহে সি আচল জীৱনটো পাবগৈ। আপোনাৰ দেউতাৰ সময়ত ধৰক আপোনাক পইচা কেতিয়াবা দিব পৰা অৱস্থাটো আছিল, আপুনি দেউতাৰ ওপৰত নিৰ্ভৰশীল আছিল নে যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিছিল? নহয়, তেতিয়া এনেকুৱা হয় দেউতাহঁতে কি হয়, আমাৰ ওপৰত বিশ্বাসটো কম থাকে। ধৰক এইটো পইচা দিম জানো চাই ই গৈ পইচাটো আকৌ ঘূৰাই আনিব পাৰিবনে নোৱাৰে, ইনকামটো কম আছিলে দেউতাহঁতৰ। সেই তেনেকুৱা বৰ বেছি এটা হেৰি নকৰে, আমি খুব কামবিলাক লুকাই চুকাই কৰিছোঁ। মই বেতৰ ব্যৱসায়টো কৰিছিলোঁ, ঘৰত কাকো কোৱাই নাই, 2-3 দিনৰ কাৰণে নাইকিয়া হৈ যাওঁ আকৌ আহোঁ, তেনেকৈ কৰিছিলোঁ। আৰু চাহৰ যেতিয়া পুলি লগাম বুলি ঘৰত ক'লোঁ, তেতিয়া ওচৰতে এখন আনন্দ চাহ বাগান আছে, কৈছে সিহঁতৰ কেতিয়াবা লছ হয়, তই ক'ত এইটো কৰিব পাৰিবি। কিন্তু যেতিয়া কৰিলোঁ, কৰি যাওঁতে যাওঁতে আজিতো সেই বস্তুটোৰ পৰাই আমি গোটেইখিনি সেইটো পইচাও এফালে আহে, ই কৰা কামটোৰ পৰাও পইচা আহে, ই কৰা কামটোৰ পৰাও পইচা আহে, চব লগ লগাইহে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ। ঘৰৰ সদস্যসকলৰ আপোনালোকৰ এই গোটেই ব্যৱসায়টোত কেনেধৰণৰ সহযোগিতা? এই ক্ষেত্ৰত মা দেউতাৰ আশীৰ্বাদটো আমাৰ লগত আছে। মা দেউতাৰ আশীৰ্বাদ নহ'লে ইমানখিনি হয়তো নহ'লহেঁতেন। ইয়াৰ লগতে আমাৰ পৰিবাৰসকলে যিটো কষ্ট কৰে, আলহী আহিলে আমাৰ ব্যৱসায় ক্ষেত্ৰত যিবিলাক মানুহ আহে, মানুহবিলাকক যিটো ট্ৰিটমেণ্ট দিয়ে, চাহ খোৱা, ভাত বনোৱা, আৰু ৰাতিপুৱা আমি ইমান টাইমত যাম, কাইলৈ আমুকত যাম, তেওঁলোক আগতেই প্ৰিপেৰেশ্যন কৰি আমাক ৰাখি থয়। আৰু তেওঁলোকৰ যিটো আমাৰ যিটো ছাৰ্ভিচ দিছে আমাৰ লগত থাকি, আমাক যিটো সহায় কৰে, সেইটো আচলতে আমাৰ ব্যৱসায় ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে।
আৰু এই ক্ষেত্ৰত আৰু এটা প্ৰতিজন মানুহেই মা দেউতাৰ যদি আশীৰ্বাদ থাকে মই চাইছোঁ কোনো ক্ষেত্ৰতে বেয়া হ'ব নালাগে। সেইকাৰণে মা দেউতাক আগত লৈ যদি কাম কৰিব লাগে মা দেউতাক কোনোদিন কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। মই মোৰ ক্ষেত্ৰত নিজে প্ৰমাণ পাইছোঁ, মা দেউতাৰ যেতিয়ালৈকে থাকে তেওঁলোকৰ মনত লৈ যেতিয়া আগবাঢ়ি যাওঁ তেতিয়া প্ৰতিটো কামেই ছাকচেছ কৰিব পৰা যায়। প্ৰথম ইতিমধ্যে আপোনাৰ ডাঙৰ দাদাই গোটেইখিনি কৈছে যে কেনেধৰণে আগবাঢ়িছে, তো আপুনি কেনেকৈ ব্যৱসায়ত জড়িত হ'ল বা ব্যৱসায় আপোনাৰ মনত কেনেকৈ চলালে, আৰু তিনিজন ককাই ভাই কেনেকৈ লেজাৰ মিলায়, কেতিয়াবা আপোনালোকৰ মাজত মানে এই কথা লৈ পেলাই ইজনে সিজনক শাসন কৰে বা এনেকুৱা ধৰণে আগবাঢ়ে নেকি, এই কথাবোৰ অকণমান জানিবলৈ মন গৈছে আমাৰ। ব্যৱসায় মই মানে মেট্ৰিক পাছ কৰিছিলোঁ 1993। তাৰ পাছৰ পৰাই মই ব্যৱসায়ত প্ৰায় দুই এটা ব্যৱসায় মই কৰি থাকোঁ, সৰু সুৰা, যিখিনি নেকি ঘৰৰ মানুহৰ অসুবিধা নহয় আৰু মোৰো চলাত অসুবিধা নহয়। আৰু সেই যিখিনি সৰু সুৰা ব্যৱসায় কৰিছিলোঁ তাৰ পৰা কিছুমান মোৰ অভিজ্ঞতা হৈছিলে। আৰু তেতিয়া মই লখিমপুৰ বাণিজ্য বিদ্যালয়ত মই এডমিশ্যন ল'লোঁ কমাৰ্চত। আৰু কমাৰ্চটো পঢ়াত মোৰ বেপাৰ কৰাত অকণমান সুবিধা হ'ল। 2006ত মই প্ৰথম ফিডৰ ব্যৱসায় কৰিছিলোঁ, ব্ৰইলাৰ ফিড। ডক্টৰ মুকুল বৰাই মোক হেৰিটো দিছিলে, ছুপাৰ ষ্টকিষ্টটো দিছিলে। সেইটো মোৰ প্ৰথম ক'বলৈ গ'লে এটা ভাল ব্যৱসায় হিচাপত মই কৰিছিলোঁ আৰু তাতো মোৰ যথেষ্টখিনি ইনকমো হৈছিলে। তাৰ পাছৰ পৰা ডাঙৰ দাদাৰ লগত কথা পাতি এটা কেঁচাৰ মেচিন মই খোলা আৰম্ভ কৰিলোঁ। তাৰপাছত আৰম্ভ কৰিলোঁ কংক্ৰিটটো, তাৰপাছত কৰিলোঁ আকৌ এটা স্কেনাৰ, তাৰপাছত কৰিলোঁ আমাৰ লালুকৰ ফেক্টৰীটো, চাহৰ ফেক্টৰীটো। আজি অৰ্গেনিকৰ এখন বাগান খুলিলোঁ। তাৰ আগতো এনেই তাত বাগানৰ বৰ্তমান আমাৰ 300 বিঘা আমি মাটি লৈ থৈছোঁ বাগান খুলিবৰ কাৰণে। তাৰে 50 বিঘা তাত লগালোঁ অৰ্গেনিক। আৰু দাদাৰ তাৰ আগতে বহুত বছৰ আগতেই দাদাই আৰম্ভ কৰিলে, প্ৰায় 100 বিঘা বাগান আছে দাদাৰ ইনঅৰ্গেনিক। এইখন আমি অৰ্গেনিকভাৱে আৰম্ভ কৰিছোঁ, চলি আছে সেইখনৰ পৰা আমাৰ লালুকলৈ যায়। আৰু ইয়াৰো স্থানীয় বহুত কৃষকে সেই ফেক্টৰীলৈ পাত পঠায়। আৰু আমাৰ ধৰক হিচাপ পত্ৰৰ কথাটো আপুনি সুধিছিলে, হিচাপ পত্ৰটো আমাৰ এনেকুৱা হয়, আমাৰ লেজাৰ কেছবুক গোটেইবোৰ মেইনটেইন কৰা হয়। যদি আজি কিবা কাৰণত মোক পইচা দৰকাৰ হ'ল, মানে এনেকুৱা হয় যাৰে যি মন গ'ল সিয়ে পইচাটো উঠাই নিব নোৱাৰে। মই যদি কিবা কাৰণটো তাত উল্লেখ থাকিব লাগিব, নিৰ্দেশনটো তাত থাকিব লাগিব যে মই এইটো কাৰণে পইচাটো আনিছোঁ। বা দাদাই নিলে, দাদাইও লিখি থৈ আহিলে যে মই আমুকটোৰ কাৰণে পইচাটো আনিছোঁ, বা মোৰ মাজু দাদাও তেনেকৈ লিখিলে। আৰু কি হয়, যেতিয়া আমাৰ ধৰক চব দৰমহা দিবলৈ হয় বা গাড়ীৱালাবিলাকৰ মেটেৰিয়েলছৰ যেতিয়া পে'মেণ্ট কৰিব লগা হয় বা স্পেয়াৰ পাৰ্টছ আনিব লগা হয়, তেতিয়া আমি বহি লওঁ যে এইখিনি আমুক আমুক জেগাত আমি পইচাকেইটা দিবলৈ আছে। তেতিয়া সেইমতে দাদাৰ একাউণ্টৰ পৰা গুচি যায়, মোৰ একাউণ্টৰ পৰা পইচাবিলাক যায়গৈ। আৰু এনেকুৱা নহয় যে আমি মন গ'লেই কিবা এটা পইচা সৰহকৈ উঠাই আনিম বা কিবা আনিম, সেইটো নহয়। আমাৰ উদ্দেশ্য এটাই, আমি কেনেকৈ আৰু ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰোঁ, আৰু দুটা ইণ্ডাষ্ট্ৰি কেনেকৈ বঢ়াব পাৰোঁ, আৰু কেইজনমান মানুহ কেনেকৈ আমি এংগেজ কৰিব পাৰোঁ, সদায় সেইটো কথাই আমি ভাবি আহিছোঁ। আৰু ওচৰ চুবুৰীয়া যিমানবিলাক ল'ৰা আছে, যিবিলাক মানে মনবিলাক ভাল বা ব্যৱসায় কৰা এটা মন আছে, কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে, তেনেকুৱা বহুতকেইজন যুৱক আছে। মিণ্টু ৰাজখোৱা আছে, প্ৰদীপ কলিতা আছে, ৰাজেন হাজৰিকা আছে, মণিৰাম শইকীয়া মোৰ দাদা এজন আছে। তেওঁ বাৰু ধৰক তেনেকুৱা আৰ্থিক অৱস্থা বেয়া নহয়, মোৰ দাদা মণিৰাম শইকীয়া। তেওঁ আচলতে শিক্ষকতা কৰে, গতিকে আৰু সৰু সুৰাকৈ তেওঁ ব্যৱসায়ো কৰি থাকে। তেওঁৰ ফালৰ পৰা আমাক যথেষ্টখিনি সহায় পাওঁ আমি ব্যৱসায় কৰাত। আৰু তেনেকৈ বহুতকেইজন আছে, আমি আমাৰ ইণ্ডাষ্ট্ৰিটোত ইনডাইৰেক্টকৈ তেওঁলোকক এংগেজ কৰা হৈছে। প্ৰায় ধৰক 10-15জন যুৱকক আমি এংগেজ কৰিছোঁ আমাৰ ইণ্ডাষ্ট্ৰিটোৰ লগত। আৰু তাতো বহুতখিনিতো নিবনুৱাই কাম কৰি আছে, সেইটোতো বেলেগ কথা। আৰু যিখিনি ল'ৰা খুব ভাল ধৰণে এইটো অঞ্চলৰ পৰা পঢ়ি যায়, ধৰক আৰ্থিক অৱস্থাৰ কাৰণে পঢ়িব নোৱাৰে, তেওঁলোকক আমি সদায় সহায়ৰ হাত আগবঢ়াই আহিছোঁ। মই ৰিচেণ্টলি এটা ল'ৰাক তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MA কৰাইছোঁ, আৰু তাক BEdো কৰাইছোঁ। আৰু কেইবাজনো ল'ৰাকো আমি পঢ়াই ইতিমধ্যে তেওঁলোক ওলাই আহিছে, তেওঁলোকে নিজৰ নিজৰ কামত হাতো দিছে। আৰু আচল কথা হ'ল কি, আমাৰ লগত কিছুমান মানুহ আছে, যিবোৰ মানুহৰ কাৰণে আমি ব্যৱসায়টো কৰিবৰ কাৰণে আমাৰ সুবিধা হৈছে। বহুত ব্যৱসায় ধৰক কলিতে মাৰ যায়,
এটা কাৰণেই তেওঁলোকৰ হিচাপ পত্ৰ খেলি মেলি হয়, ভালকৈ নাচায় বা কৰ্মচাৰী দুখত ইণ্ডাষ্ট্ৰিটো ডুব যায়। আমাৰ লগত এনেকুৱা কিছুমান মানুহ আছে প্ৰথম দিনাৰ পৰা আজিলৈকে তেওঁলোকে কাম কৰি আছে, আৰু তেওঁলোকৰ নাম যদি মই আজি নলওঁ তেতিয়াহ'লে মোৰ খুবেই ভুল হ'ব। অচিন্ত হাজং বুলি এটা ল'ৰা আছিলে, আৰু সুনাম বৰুৱা, তেওঁলোক আজিও আছে, আৰু তেওঁলোকে যিখিনি কাম কৰে দক্ষতাৰে বা আমি নাথাকিলেও যিখিনি লেবাৰৰ লগত বা পে'মেণ্ট চেমেণ্টৰ ক্ষেত্ৰত যিমান সুন্দৰভাৱে কৰি আছে, হয়তো আজিৰ তাৰিখত আমি সেইটো কাৰণে ইমান ওপৰলৈ যাবলৈ পাৰিছোঁ। ঠিক তেনেকৈ আমাৰ চাহ ফেক্টৰীটো আছে তেনেকুৱা মানুহ, অৰ্গেনিক বাগানতো আমাৰ তেনেকুৱা নিজৰ কিছুমান মানুহ আছে, বা আমাৰ ইনঅৰ্গেনিক বাগানখনতো তেনেকুৱা মানুহ আছে। তেওঁলোকৰ কাৰণে আমি আচলতে কিছুমান কামৰ পৰা আঁতৰি আমি নতুন কিছুমান আকৌ পৰিকল্পনা কৰিব পৰা হৈছোঁ। মই বৰ্তমান দাদাই ডাঙৰ সৰু ভাইটিয়ে যিখিনি ইণ্ডাষ্ট্ৰি খুলি দিছে সেইখিনি সম্পূৰ্ণ এতিয়া মই চাবলগীয়া হয়। দাদা ডাঙৰ গুচি যায় ফেক্টৰীলৈ, ভাইটি যায় আকৌ অৰ্গেনিক বাগানলৈ, ভাইটি গধূলি মূৰত আহে হিচাপ পত্ৰ চাই, বাকী গোটেই দিনটোত যিখিনি চাবলগীয়া বস্তুখিনি সেইখিনি চাব লাগে, ভিতৰত কি হৈছে কি নাই চব গাড়ী ঘোঁৰাৰ পৰা ধৰি গোটেইখিনি মই চোৱা চিতা কৰোঁ। ভাইটি গধূলি মূৰত আহে হিচাপ পত্ৰ চাই, আৰু দাদা সপ্তাহত 2-3বাৰ আহে, আলোচনা কৰে কি হয়গৈ চব চাই, আৰু আমাৰ এনেকৈ 15 দিনতো পে'মেণ্ট হয় আৰু 30 তাৰিখৰ দিনাও পে'মেণ্ট হয়। আৰু সেনেকৈ ৰাতিপুৱা যাওঁ, গধূলি 8টা বজাত আহোঁ, সম্পূৰ্ণ কামখিনি চাবলগীয়া হয়। আৰু বাকী আৰু যদি এইখিনি কৰোঁতে আৰু আগবাঢ়িব পাৰোঁ তাকে চিন্তা কৰি থাকোঁ। বেলেগ একো মনত বেলেগ একো ভাবোঁ নাই, খালি অকল কাম কৰিব লাগে, মুঠতে ৰাতিপুৱা যাব লাগে, কাম কৰি আছে কি নাই, ইণ্ডাষ্ট্ৰিত কোনে কি কৰিছে কি নাই, সম্পূৰ্ণ বস্তুখিনি চাবলগীয়া হয়। আমাৰ যে ভুল ত্ৰুটি হয়, কেতিয়াবা গালি খাওঁ, কিন্তু হ'লেও গালি খালেওতো শিকিবৰ কাৰণে গালি খাবলগীয়া হয়। কেতিয়াবা বহি থাকিলেও মেচিনৰ আৱাজটোতো গম পাওঁ যে তাত কি হৈছে, তাত কি হৈছে, কোনে ফাঁকি মাৰিছে দেখিলেই গম পাওঁ। সেইখিনি অভিজ্ঞতা হৈছে, আৰু এনেকৈ কৰি থাকিব লাগিব, আগবাঢ়ি যাব পাৰিম। ভাল লাগে, প্ৰত্যেকটো কথাই ধৰি লওক আলোচনাৰ মাধ্যমে কৰা হয়। নিজৰ মতে কেতিয়াও ভাবি পিনি নকৰোঁ, ভাবিলেও সুধিবলগীয়া হয় যিকোনো কথা, এইটো কৰিম নকৰিম, এইটো কেনেকুৱা হ'ব। প্ৰত্যেকটো বস্তুৱে ধৰি লওক গাড়ী ঘোঁৰাৰ ক্ষেত্ৰতো হওক, খোৱাৰ পৰা কিবা হেৰি কৰিবলৈ হ'লেও সুধিবলগীয়া হয়, ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত তাত যাবলগীয়া হ'লেও, অফিচিয়েলি কামত যাবলগীয়া হ'লেও গোটেইখিনি আলোচনা কৰিহে যোৱা হয়, নিজৰ মতে কেতিয়াও যোৱা নহয়।